নমস্কাৰ বন্ধুসকল, মই এতিয়া নতুন এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। গ্ৰাম্য সংঘৰ আদৰণি যেতিয়া আমাৰ বিহু ঢোল পেপাৰ গগনা বজোৱা আপোনালোকক দেখাম। যিহেতু বিহু আমি ঢোল পেপাৰ বজাবই লাগিব, নাচনীয়ে নাচিবই লাগিব, ঢুলীয়াই ঢোল বজাবই লাগিব, পেপা বজাবই লাগিব। আমি দেখাই গৈ আছোঁ আপোনালোকক খুব ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাই খুব মই অসমবাসী ৰাইজে ভালেই পাব। এয়া আমাৰ মন্ত্ৰচলীয়া দলংগাঁও কৰ্ণধাৰ সমিতিৰ সদস্য, ইমান ধুনীয়াকৈ পেপা বজায়। এখেতে এটা সময়ত বিহুৱা আছিলে, বৰ বিহুৱা আছিলে। এটা সময়ত আমাৰ মন্টু বাইদেউ বহুত ধুনীয়া ঢোল বজায়, বিহু গায়, ঢোল বজায়, সকলোৱে বিহু বাদ্যযন্ত্ৰ বজায় ককাইদেৱে। বিহু থাকে মানে ওই বিহুকে বিনা বাও গলে বিনা বাকা ওই কিনু বনে হলালে গছে বনে হলালে পাত কণীয়া বিহুতীয়া দিলে আজি বিহু এজন আমাৰ ছাৰ হয়, প্ৰাক্তন টিচাৰ হয়। আহিলে বসন্ত লাগিছে আনন্দ বিচাৰি আনন্দ বিহু আহিলে বিহু আহিছে দল পুঙে চৰাই জাক ঘূৰি ঘূৰি পানীতে পৰে। আমাৰ মন্ত্ৰচলীয়া হয়, নাম ওপৰত এটা টাইমত বিহু টৌপা লগাই দিছে, শদিয়া পৰা ধুবুৰীলৈকে। এজন আমাৰ মন্ত্ৰচলীয়া বৰ বিহুৱা হয়। লৈ মনত পৰে নল বিৰিণা বতাহত ঠালিছে জালিছে, বতাহত ঠালিছে জালিছে জালিছে
আহিব পৰা নাই মাতো মাতো বুলি মোৰে ধন চেনাই মাতিব পৰা নাই আয়ো দে কিনো মোৰ কপালৰ লিখনি ৰাণীৰো মাই নহলে যে উপায় নাই হালৰ গৰু ৰোৱা মাতি বলক যায় আহো আহো বুলি মোৰে ধন চেনাই আহিব মাটি চমাহলৈ মোৰে ধন চেনাই খাবলৈ নুদূৰে নেখাও পেটে ভৰি নেখাও পেটে ভৰি ভাত
দীপা ওখ পৰ্বত হিমালয় দীপা তুমি মাতা ঘৰলৈ সময় নেপাওঁ যাবলৈ দীপা মণি ঘৰলৈ মা দেউতাই দিব জানো বিহু কৰা ডেকালৈ ৰূপা ধান কাটিবা কাচিৰে ৰূপা মুঠি বান্ধিবা ৰছীৰে তুমি ৰূপা খাই দিলা মোক এহতীয়া চিঠিৰে তুমি ৰূপা খাই দিলা মোক মিচিকিয়া হাঁহিৰে ৰূপা ওখ পৰ্বত হিমালয় ৰূপা তুমি মাতা ঘৰলৈ সময় নাপাওঁ যাবলৈ ৰূপা ভনী ঘৰলৈ সময় নাপাওঁ যাব মই আপোনালোকক দেখাৰ লগে লগে মই এজেগালৈ মনত পৰিছে শদিয়ালৈ মানে মই শদিয়াত বহু বছৰ আছিলোঁ তাত ডেকা জীয়ৰীয়ে লগ খাই বা গাঁও বুঢ়াসকলে লগ খাই এফালৰ পৰা বিহু ধুনি যায় আৰু আপোনালোকৰ অলপ আগৰ ঘোষণাটো শুনি ভাল লাগিছে মানে গ্ৰাম্য উন্নয়ন সংঘই প্ৰতিখন গাঁৱত আমাৰ যিটো পৰম্পৰাগতভাৱে সক্ৰিয়ভাৱে চলি আহিছে আগত এই অনুষ্ঠান আজিকালি কিন্তু প্ৰায় গাঁৱত এইটো হেৰাই গৈছে আপোনালোকে এই পৰম্পৰাক ধৰি ৰাখিবলৈ সমৰ্থবান হৈছে যদিও মই মানে ৰাতিপুৱাতে বিহু ড্ৰেছত আহিব নোৱাৰিলোঁ ৰাতিপুৱাতে মানে আপোনালোকে নিশ্চয় জানে নামৰূপ আমাৰ যি পেট্ৰকেমিকেল প্ৰকল্প অহা চুননিৰ কাৰণে গাঁৱে গাঁৱে ৰাতিপুৱা প্ৰায় 7টাতে ওলালোঁ মানে আৰু তাৰ মাজতে আপোনালোকৰ মাজত সোমাই গৈছোঁ কথা হ'ল আমাৰ যি সংস্কৃতি আছে গাঁওবিলাকে প্ৰকৃততে 20 বছৰ আগত কি হৈছিল গাঁওবিলাকত বিহু আহিলে বাছৰ মাজতে ধুমুমাই উঠিছিল কিন্তু সেই পৰিৱেশো নাইকিয়া হৈ গ'ল বিভিন্ন অনুষ্ঠানবিলাকে বিহুৰ প্ৰশিক্ষণ দিছে কিন্তু প্ৰকৃত বিহু নাম য'ত সৃষ্টি হ'ব লাগে তাতেই হোৱা নাই কাৰণ মই আগেয়ে কৈছোঁ আপোনালোকে যদি এই বিহুখনত ডেকা চামৰাই বিহু শিকিছে তাত তেওঁলোকে বিহু ঘৰে ঘৰে যাবলৈ তাত যদি আপোনালোকে দুইজন মানে নাচি দিয়ে তাত তেওঁলোকৰ বিহু ফৰ্ম বৰবাদ হৈ যায় একদম সঁচা কথা বিহুটো হৈছে কি কৃষিজীৱী মানুহৰ সুখ আৰু দুখৰ বহিঃপ্ৰকাশ সুখ আৰু দুখৰ অনুভূতিত বিহু নামেৰে প্ৰকাশ পায় হয় নাই দৈনন্দিন জীৱনৰ মানুহৰ গোটেই বছৰটো কৃষিজীৱী মানুহৰ বা দুখ সুখৰ এই বেদনাক এইবিলাক কি আহে আমাৰ বিহু নামৰ দ্বাৰাই প্ৰকাশিত হৈ যায় আৰু বিহু নামত কি আছে সময়ৰ যদি বুৰঞ্জীবিলাকত বা ঘটনাৰ প্ৰভাৱে এনেকুৱা হৈছে সমাজত অস্থিৰ কৰি তুলিছিলে তাৰো কি হয় আমি যদি কিছুমান বিহু নাম এনালিচিছ কৰি দেখিবলৈ পাই সেই সময়ৰ পায় যেতিয়া মাজতে ওলাইছিল কি আমাৰ লক্ষীপুধাৰ ধাননি শুনিছে নালাগে তেনেধৰণৰ গীত ওলাইছিল আৰু বিহু গীতত কি আছে বহু পৌৰাণিক হেৰিও আছে আজি নাই আমি যে জাতটো গাই তাত ইটোৰ পিছত সিটো গাব লাগে ককাই যি জাতটো তেওঁতো মস্ত বিহু আছিলে মই গম পাইছো মানে এতিয়া নোচোৱাইছিল আমি ঘৰত আপোনালোকে হয়তো নোচোৱাইছিলে বিহু দিনৰ কথা হাঁহি থাকক বুঢ়া সকলোৱে প্ৰতিবাদ তেনেধৰণে এটা মই এই বাৰ্তা দিব লাগে কাৰণ আজি